সকলোকে দেৱ এণ্ড মাধুৰিমা ডায়েৰী চেনেললৈ স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ। নতুন বছৰটো আপোনালোকৰ সকলোৰে ৰঙীন আৰু সমৃদ্ধিশালী হওক। আজি আমি আহিছোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 14-15 কিলোমিটাৰ দূৰত জাজিমুখলৈ আৰু ইয়াত মানে জাজি নৈখন আৰু ব্ৰহ্মপুত্ৰ লগ হৈছে সেই জাজিমুখ ফাৰ্মত আহিছোঁ। ডন লাগিছে বাইক ভনিয়ে কি পাগলা বাও কোনে ইনো এবো নতুন মিউজিক কপিৰাইট আহিব ফেট তুলিছে ফনা কেনে কাটলে সব ফনা ফেট তুলিছে ইয়া এটো ফেটলা বনি যদি কয় ফনা নিয়ে বুঝ হাই দিছে লগা তবা ধৰা পৰিব বুলি কুজা হৈছিলে পুৰা এনেকে হৈ দিছে পুনাই দিলে হাই আপা তুমি কোন কৈ দিবা তুমি একিট খেলাগে ধুন একিট খেলা হয় একিট খেলা দুটা একিট খেলা পিকনিকলৈ আহি ৰন্ধা বন্ধা কৰি সকলোখিনি আজৰি হৈ আমি আহিলোঁ এই জাজি নৈখনত দাঁতিতে যে আছে জাজিমুখৰ এই নৈখনতে আমি নাও চলাবলৈ মই নাৱত উঠি গ'লোঁ ৰখাই থোৱা নাৱত আৰু আমাৰ উৎপলে ভাবিলে যে অকণমান নাও চলাই চাওঁ সিটো নাও চলাই পোৱা নাই হ'লেও ৰিক্স লৈছে যেতিয়া মই মানা কৰা নাই ল'ৰাটোকো উঠাই লৈছে কথাটো হ'ল কি নাওখন এতিয়া বাম হৈ আছে খৰালি বাম আৰু অকণমান এইফালে পাৰ হৈ গ'লে এই জাজি নৈখন গৈ পেলানি ব্ৰহ্মপুত্ৰত জইন হৈছে খুব ধুনীয়াকৈ দেখিবলৈ পোৱা যায় এইফালে আমাৰ কুইনে ৰৈ থকা নাওতে অকণমান ফটো বনাইছে ৰীল বনাইছে মুঠতে চকলেট আনাগে আমাৰ ধুনে এইফালে নাৱত উঠি গৈছে মোলে হেনো চকলেট আনেগে আৰু ক'তনো বাৰু নৈত চকলেট পাব হ'লেও এনেই ধেমালি কৰিছে সৰু ল'ৰা কিনো জানে তাৰপিছতে এতিয়া নাওখনেই আমাৰ নাৱৰীয়া ককাইটি ঘূৰি আহিছে আৰু ধুনীয়াকৈ পোৱালিটিক বহাই লৈ পেলানি মুঠতে জাজিমুখ ফাৰ্মত আমি নতুন বছৰ উদযাপন কৰিলোঁ পিকনিক খালোঁ বাহঁত আহি আছিলে গুৱাহাটীৰ পৰা বা ভণ্টি মই আমি কেইটা মিলিজুলি সৰুকৈ খালোঁ আৰু যিহেতু তাত মানুহৰ মানে পিকনিক বনভোজ খাবলৈ মানুহ গৈছে যদিও বহুত কম পাৰ্টি গৈছে গতিকে নিৰিবিলিকে ধুনীয়াকৈ নিজৰ মানুহখিনিৰ লগত যেনেকৈ মন যায় তেনেকৈ আমি সময়টো অতিবাহিত কৰিলোঁ জাজিমুখৰ নদীত গৈ পেলানি ধুনে গোটেই কাপোৰ কানি তিয়াই আনিলে উপায় নাপায় পিহুৰ ভগৰ ইনাৰটো খুলি পেলানি তাকে পিন্ধাই দিছোঁ গৰম মছলা আছে গাড়ীত তাকে পিন্ধাব লাগিব এতিয়া আমি খোৱা আৰম্ভ কৰোঁ ঠিক আছে খাবলৈ কি বনালোঁ আপোনালোকক জনোৱা নহ'লেই নহয় খাবলৈ আহিছোঁ যেতিয়া ভিডিঅ'টো কৰিছোঁ যেতিয়া দেখাই দিওঁ আপোনালোকক খাবলৈ আমি বিশেষ একো কৰা নাই কাৰণ আমি মানুহ সংখ্যা তেনে কম আহিছোঁ 7জনে আহিছোঁ পিলুপালা ধৰি পেলানি মাংস আৰু ভাত আৰু চালাড বনাইছোঁ চালাড মাংস ভাত লোকেল চিকেন তাৰপিছতে ভাত সেনেকৈ তাৰপিছত চাহ তাহ চলিছিলে এতিয়া খাই লওঁ তেন্তে এয়া আমাৰ ৰান্ধনীয়ে ভাত বাঢ়ি আছে আচলতে ৰান্ধনী নহয় তেখেতে বাৰু গোটেইখিনি যোগাৰ কৰি দিলে বাকী ভাতটো মই বনালোঁ ধুনীয়াকৈ আৰু ভিনদৌৱে বনালে মাংস গতিকে তেনেকৈ মাংস ভাত আৰু চালাডটো বনালে বায়ে তেনেকৈ খাই দিওঁ সেয়া চাওক যদিও আমি মানে এনেই আৰু থুলমূলকৈ আয়োজন কৰিছোঁ হ'লেও খাবলৈ মাংসখিনি বহুত সোৱাদ হৈছিলে বহুতেই ভাল লাগিলে গতিকে সেইখিনি আৰু কথা আপোনালোকক তেতিয়াহ'লে এইখিনিতে বাই বাই দিওঁ আৰু আমি মাংসৰ সোৱাদ লওঁ ৰ'বই পৰা নাই এতিয়া খোৱা সময়টোত আৰু মোবাইলৰ বা কেমেৰাৰ কথা নাহে খোৱাটো মেইন হয় পেট ভৰাই খাব লাগিব ৰাতিপুৱা একো খাই অহা নাই পিকনিকতে খাম বুলি আহিছোঁ গতিকে উদৰ পূৰাই খাব লাগিব আজি সকলোৱে নিজৰ কামত ব্যস্ত হৈ গ'ল গতিকে এতিয়া কেমেৰা বন্ধ কৰোঁ নহ'লে মোৰ ভাগত কমকৈ পৰিব পাৰে আৰু আমাৰ পূজাই বেছি খাই কেমেৰাটো অন কৰা দেখি তাই ষ্টাইলত লাহেকৈ কুলুককৈ মাৰিছে অকণমান এয়া বাইদেৱে একেবাৰে চিকেন লেগ পিচটো টানি নিছে জোৰকৈ হাঁহি দেখিছোঁ দেখাইছে আচলতে এইবোৰ দেখাইছে মোক লোভ দেখাইছে যে মোবাইল পিটিকি আছে চাহ মই গতিকে ৰৈ নাথাকোঁ আৰু এনেই ক্ষীণমিন মানুহ চেপেটি মানুহ গতিকে খাই লওঁ আৰু ভালকৈ ঠিকছে চেপেটি হ'লেও আকৌ কি হ'ল সেই বুলি মই কমকৈ খাওঁ বুলি ভাবিছে নেকি দেখিছে দে মই লৈয়ে আছোঁ বাৰ ইবাৰ লৈছোঁ কাৰণ মতা মানুহৰ ঠিকনা নাইতো মতা মানুহ এটাই যিমান খাই আমি মাইকী মানুহ 3জনীয়ে খাবই নোৱাৰিম গতিকে সেইকাৰণে মই সোনকালে অলপমান লৈ লৈছোঁ আৰু এয়া খাবলৈ আৰম্ভ কৰি দিছোঁ যি কি নহওক পিকনিক বুলি এইটোৱে গ'ল তাকো এইটো ফেমিলি পিকনিক মেইন পিকনিক আমাৰ আছেই